আপুনি জানেনে লাকি বেম্বুটো আচলতে বেম্বুৰ প্ৰজাতি নহয়, এইটো এটা ড্ৰেচিনাৰ প্ৰজাতি। আৰু এই ড্ৰেচিনাবিধ লাকি বেম্বু বুলি কোৱা হয়। আৰু ইয়াৰ লাকিয়েষ্ট এলিমেণ্ট থাকে নে নাথাকে আমি নাজানো, কিন্তু অক্সিজেন পিউৰিফাইঙৰ কেপাচিটিটো বহুত বেছিকৈ থাকে এই গছবিধত। এই গছবিধ আমি এনেকুৱাকৈ পানীত ৰাখিব পাৰোঁ আৰু ইচ্ছা কৰিলে আমি মাটিত ৰাখিব পাৰোঁ। আৰু পানীত ৰাখিলে কিছু সমস্যাই দেখা দিয়ে, সেই সমস্যাখিনিৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। এজোপা হেল্ডি গছ হয় আৰু আন এজোপা আমাৰ কাষতে আছে। এই গছজোপাৰ আপোনালোকে চাব পাৰে এয়া য়েল্লো পাৰ্ট কিছু আহিছে। এই য়েল্লো পাৰ্টখিনি আমি গম পোৱাৰ লগে লগে ইমিডিয়েটলি গুচাই দিব লাগিব, নহ'লে কি হ'ব ইয়াত ফাংগাছবিলাক লাগি বাকী থকা গছসমূহ বেয়া কৰি দিব পাৰে। গতিকে আমি কেনেকুৱাকৈ এই বেয়া হোৱা গছজোপা ভাল কৰিব পাৰোঁ আমি অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু ইয়াক সুন্দৰকৈ চাফা কৰি দিয়াৰ পিছত এই গছজোপা হেল্ডি হৈছে। এতিয়া আপুনি এটা কামেই কৰিব লাগিব, উইকলি পানীটো চেঞ্জ কৰিব লাগিব। আৰু যদি আপুনি আপোনাৰ ঘৰত বহু দিনলৈকে নাথাকে বা আপোনাৰ বেলেগ ঠাইত ৰাখিব বিচাৰিছে য'ত আপুনি পানী সলোৱাটো সম্ভৱ নহয়, তেনেহ'লে ককোপিট ৰিচ চইল লৈ এনেকুৱা এটা পটত বা যিকোনো পটত আপুনি চইলত আপোনাৰ মাটিত আপোনাৰ হেৰি কৰি দিব পাৰে, ট্ৰেন্সফাৰ কৰি দিব পাৰে। তেনেহ'লে সেই পানী সলোৱাৰ সমস্যাটো আপোনাৰ নহয়। আৰু ইয়াত ডাইৰেক্ট ছানলাইট পৰিব নালাগে, কিন্তু ইনডাইৰেক্ট ছানলাইট হ'লেও অকণমান ব্ৰাইট ছানলাইটত থ'ব লাগে। তেনেহ'লে এই গছজোপাৰ লাষ্টিংটো বেছিকৈ বাঢ়ি যায়। আপুনি যদি লাকি বেম্বুৰ কিবা সমস্যা পাই আছে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি আমাক সুধিব পাৰে। আমি লগে লগে আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমাৰ ভিডিঅ'সমূহ আপুনি চাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটো ফ'ল' কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।